ক'লে চাগে ফৰ্ম ফিল আপ হৈ গ'ল বিজয় আৰু টিনাবা ক'ত আছে বিজয় বিজয় তহঁতে ফৰ্ম ফিল আপ কৰিলি নেকি তোৰ কি লাষ্ট ডেট বোলে খবৰে নাছিল নেকি মই একেবাৰে পাহৰিছিলোঁ জানা কলেজৰ প্ৰায় ষ্টুডেণ্ট ফৰ্ম জমা কৰি ঘৰত গ'ল কেৱল মই আৰু টিনাটোৰ বাবে ৰৈ আছোঁ এটলিষ্ট অলপতো বুজি পাব লাগে ন চৰি আৰু জীৱনটোত যে ইম্পৰ্টেণ্ট আৰু ছিৰিয়াছ বোলা দুটা বস্তু আছে তই চাগে পাহৰিছ আৰে এনেকৈ থাকিলেচোন আৰু বেছি পলমহে হ'ব শুন এতিয়াও সময় আছে আমি আধা ঘণ্টাৰ ভিতৰত ফৰ্ম কেইখন ফিল আপ কৰি জমা দিব পাৰিম ব'ল এতিয়া অ তো ঐ ব'ল টিনা অ' তুমি তুমি ক্লাছত গৈ আছিলা নেকি অঁ ক্লাছতে গৈ আছিলোঁ মই ঠিক আছে তুমি যোৱা নাই তেন্তে নাই নাই একো নাই কোৱাচোন কি কথা বেয়া নাপোৱা যে তোমাৰ এছামিছৰ কপিটো দিবা নেকি মই তোমাক কালি ঘূৰাই দিম তোমাৰ কিবা অসুবিধা হয় যদি মই বিজয়ৰ পৰা লৈ ল'ব পাৰিম একো নাই সেইটো আৰু কিবা বেয়া পাব লগা কথা নে এইটো লোৱা থেংক ইউ ৱেলকাম ঠিক আছে মই যাওঁ দিয়া মোৰ পলম হ'ব ঠিক আছে বিজয় মোৰ তোৰ এটা কথা আছিল বিজয় মইতো কিবা কৈ আছোঁ ৰাহুল এক্সাম ষ্টাৰ্ট হ'বলৈ আৰু বেছি দিন নাই এইকেইদিন তোৰ ঘূৰা ফুৰা কথাবোৰ অলপ বন্ধ কৰ ঘূৰা ফুৰা কথা নহয়ো অলপ বেলেগ ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট কিয় তই আহিলি যে তোৰ মুখত ইম্পৰ্টেণ্ট কথাটোৱে শোভা নাপায় আজিলৈকে কিবা এটা কাম তই ইম্পৰ্টেণ্ট বুলি ভাবি লৈছ জানো এতিয়া ভাবিছোঁ সেইকাৰণে ক'ব বিচাৰিছোঁ বাৰু কচোন এনেকুৱা কি ইম্পৰ্টেণ্ট কথা তোৰ মোৰ লগত আছে ইয়াত নহয় ৰেষ্টুৰেণ্টত ধুনীয়াকৈ কফি খায় তোৰ লগত যে কি হ'ব ব'ল ক তোৰ কি ইম্পৰ্টেণ্ট কথা ঐ কি হ'ল ক বিজয় মই তিনাক ভাল পাওঁ কি তই তিনাক ভাল পাৱ অঁ বিজয় তাইক মোৰ বহুত ভাল লাগে তাইক মই মোৰ লাইফ পাৰ্টনাৰ হিচাপে বিচাৰোঁ তই তিনাক ভাল পাৱ অ' মাই গড ইউ লাভ তিনা কি হ'ল তই আচৰিত দিছ ন বহুত বেছি আচৰিত হৈছোঁ বিজয় তহঁত দিও সৰু কালৰে ভাল বন্ধু মই জনাত তহঁতৰ মাজত বহুখিনি আণ্ডাৰষ্টেণ্ডিং আছে গতিকে তই কিবা এটা ক'লে তাই নিশ্চয় বুজি পাব কিন্তু মই এইবোৰ কথা তাইক ক'ব নোৱাৰোঁ তই নিজে কৈ নিদিয় তাইক প্লিজ বিজয় তই মোক এইটো হেল্প কৰি দে তাইক এইখিনি কথা হ'ব মোৰ সাহস হোৱা নাই প্লিজ বিজয় এয়া চা তই মোৰ চকুত কেতিয়াবা এনেকুৱা চিৰিয়াছনেছ দেখিছ জানো একো কামতেই চিৰিয়াছ নহয় ল'ৰাজনৰ চকুত আজি ফাৰ্ষ্ট টাইম ইমান চিৰিয়াছনেছ দেখিছোঁ তাকো এজনী ছোৱালীৰ ভাৱ সঁচাই ভাল পোৱা এটা বেলেগ অনুভৱ তই চিন্তা নকৰিবি মই দিনা তোৰ মনৰ কথা এনেকৈ দিম আৰু মোৰ বিশ্বাস আছে তাই মানি ল'ব থেংক ইউ ছ' মাছ ইয়াৰ বিজয় তোৰ মানে যদি কেতিয়াবা কাৰোবাক বিচাৰে এই ৰাহুলক এবাৰ কবি কথা দিছোঁ তোক কেতিয়াও হৰি যাব নিদিব হাৰিটো গ'লোৱে আৰে ভাই তোৰ নাম বিজয় হয়
আৰু বিজয় মানে কি জানো যি কেতিয়াও হাৰিব নোৱাৰে মনত ৰাখিবি টিনা ঐ কি হ'ল আকৌ টিনা মই তোমাক ভাল পাওঁ বিজয় আই লাভ ইউ টিনা তই সঁচা বুলি ভাবিছিলি ন মানে মানে ৰাহুলে তোক ভাল পায় কি অঁ সি তোক বহুত ভাল পায় কালি ৰেষ্টুৰেণ্টত সি মোক তাৰ মনৰ কথাখিনি কৈছিল মই ফাৰ্ষ্ট টাইম তাৰ চকুত ইমান চিৰিয়াছনেছ দেখিছোঁ কিন্তু এইখিনি কথাটো ৰাহুলে মোক নিজেও ক'ব পাৰিলে হয় আচলতে তই বেয়া পাবি বুলি সি তোক ক'ব সাহস কৰা নাই তাৰ হৈ মই কৈ দিলোঁ তাকেইতো মই আচৰিত হৈ গ'লো জান ভাবিলো তই আজি মোক হঠাৎ ভাল পাওঁ বুলি কিয় গ'লি তই ঠিকেই ভাবিছ মই তোক ভাল পাওঁ বুলি ক'ব পাৰিম নে তইতো মোৰ ভাল বন্ধুহে আৰু বন্ধুৰ মাজত জানো ভাল পোৱা হ'ব পাৰে পাগল বন্ধুৰ মাজততো প্ৰকৃত ভাল পোৱাৰ সৃষ্টি হ'ব পাৰে কাৰণ প্ৰেমৰ সৃষ্টি হ'বলৈ এজনে আনজনক বুজি পোৱাটো বহুত দৰকাৰ যিটো বুজাবুজি এটা ভাল ফ্ৰেণ্ডশ্বিপতহে থাকে বুজিলি বল এতিয়া টিনা ৰাহুলে তোৰ বাবে পাৰ্বত ৰৈ আছে তই গৈ থাক আৰু তই মই লাহে লাহে গৈ আছোঁ ঠিক আছে তই আহি থাক আমি তোক কলেজত গৈ লগ কৰি আছোঁ I love you. দিনবোৰ যেন এতিয়া ৰঙীন হ'বলৈ ধৰিলে হয় আমি ঠিকেই শুনিছোঁ ভালপোৱা এখনো মানুহৰ জীৱন ৰঙীন কৰি তোলে একো কামতে চিৰিয়াছ নোহোৱা ৰাহুল এতিয়া যেন টিনাক লৈ বহুত বেছিয়ে চিৰিয়াছ আৰু টিনায়ো যেন তাইৰ জীৱনত এগৰাকী নিস্বাৰ্থ সংগী বিচাৰি পাইছে সিহঁতে প্ৰায়ে এজনে আনজনৰ লগত সময় কটোৱা হ'ল কিন্তু তাৰ মাজতেই যেন হৃদয়ৰ কোনোবা এটা কোণত বিজয়ৰ মনৰ কথাবোৰ বুজা হৈয়ে ৰৈ গ'ল
ঐ কি কৰি আছ? মই এনে অলপ পঢ়ি আছোঁ তই মই এনেই আছো ৰ। ঐ শুন না, কাইলৈ মই কলেজ নাযাওঁ হা। কিয় কাইলৈ মানে মই ৰাহুলৰ লগত এঠাইত ফুৰিবলৈ যাম। মই তোৰ পৰা পিছত নোটছখিনি লিখি ল'ম হা। হ'ব দে দে গুড নাইট। ৰাহুল, আজি মই ফাৰ্ষ্ট টাইম এনেকৈ কলেজ ক্ষতি কৰি তোমাৰ লগত আহিছোঁ। মই কিন্তু প্ৰায় কলেজ ক্ষতি কৰোঁ, জানো মই। কিন্তু আজিকালি মোৰ কলেজ ক্ষতি কৰিব মনে নাযায়। কিয়? কলেজ মিছ কৰিলে তোমাক লগ নাপাম যে। ৰাহুল, তুমি মোক এৰি নোযোৱাতো? এইটো যাবই লাগিব। যিদিনা মই মৰি যাম সেইদিনা। ৰাহুল, দ্বিতীয়বাৰ কিন্তু এইবোৰ কথা নক'বা। মোক দেখাই নাপাবা তুমি। বলাই দিয়া, তোমাৰ দেৰি হ'ব। ব'লা। টিনা, তুমি আঁতৰাচোন, মই বাইকখন লৈ আহি আছোঁ। এইটো যাবই লাগিব। যিদিনা মই মৰি যাম সেইদিনা। সুখী হৈয়ে ৰোৱা মই অবিহনে, সেয়া মোৰে শুভ কামনা। লাহে লাহে আঁতৰাই আনি ললো মই মোক তোমাৰ পৰা। কিনো হ'ল সপোন, সপোনেই ৰ'ল সাধনা, যি যেন আধৰুৱা হ'ল। মন যায়, মন যায়, মন যায়। টিনা, তই এনেকৈ ক্লাছ ক্ষতি কৰি কিয় ইয়াত বহি আছ? তই যা, গৈ যা ইয়াৰ পৰা। মোক অলপ অকলে থাকিবলৈ দে। কিমান আৰু এনেকৈ থাকিবি তই টিনা? তই এবাৰ নিজৰ কথা ভাবিছ জানো? জীৱনটো বহুত ডাঙৰ হয় টিনা। যেনেকৈ ধৰক আমি আগবাঢ়ি যাবই লাগিব, কাৰণ আমাৰ লগত আমাৰ মা দেউতাৰ সপোনবোৰ জড়িত হৈ আছে। অতীতক আমি কেতিয়াও সলনি কৰিব নোৱাৰোঁ, কিন্তু বৰ্তমানটো আমাৰ হাতত থাকে টিনা। তাক আমি ইচ্ছা কৰিলে সলাব পাৰোঁ। অতীতক সময়ৰ সোঁতত বৈ যাব দে টিনা। দেখিবি লাহে লাহে অতীতৰ বোজা পাথৰ যেন অনুভৱ হ'ব। তই একো চিন্তা নকৰিবি টিনা,
মই তোৰ লগত সদায় আছোঁ মই এতিয়া আহিছোঁ দে খুৰা ভালে আছে অঁ টিনা তুমি আহিছা খুৰা বিজয় নাই নেকি সি অলপ ওলাই গৈছে আহিবৰ হৈছে পিছে তুমি বহুত দিনৰ মূৰত আহিলা যে কিবা কামত আহিছে চাগে মানে খুৰা মোৰ অলপ নোটছ লিখিবলগীয়া আছিলে এক্সামো পালেহিয়ে নহয় ভাবিলোঁ বিজয়ৰ পৰাই কপিটো লৈ যাওঁ ভালেই কৰিছা দিয়া এইকেইটা দিন অলপ ভালকৈ পঢ়িবা টিনা তুমি বিজয় ৰুমতে অকণমান বহি দিয়াগৈ যোৱা ঠিক আছে খুৰা মন যায় মন যায় মোৰ মৰমৰ দিনা সেই স্কুলীয়া দিনৰ পৰাই মই তোমাক মোৰ লগৰী হিচাপে পাই আহিছোঁ মোৰ এই অবুজন মনটো কেতিয়াই তোমাক দি দিলোঁ মই গমেই নাপালোঁ আৰু এদিন ভাবিলোঁ যে সেই স্কুলৰ দিনৰ লগৰীজনী মোৰ গোটেই জীৱনৰ লগৰী হ'ব সদায় তোমাক ক'ব বিচাৰোঁ যে তোমাৰ স্থান এতিয়া মোৰ হৃদয়ত বান্ধৱীতকৈ বহু ওপৰত যাক হয়তো ভাল পোৱা বুলি কয় কিন্তু আমাৰ মাজত থকা বন্ধুত্বৰ সম্পৰ্কটো নোহোৱাৰ ফলত মই তোমাক মোৰ মনৰ কথাখিনি ক'বই নোৱাৰিলোঁ মই তোক ভাল পাওঁ বুলি ক'ব পাৰিমনে তইতো মোৰ ভাল বন্ধুহে আৰু এদিন হঠাৎ তোমাৰ জীৱনত ৰাহুল আহিল কিন্তু মই সুখী আছিলোঁ কাৰণ ৰাহুলেও তোমাক বহুত ভাল পায় আৰু সি বহুত ভাল ল'ৰা হয় হয়তো সি তোমাক মোতকৈ বহুত বেছি সুখত ৰাখিব মোৰ টিনাজনী তুমি ৰাহুলৰ লগত সুখী হ'বা আৰু মই তোমাৰ সুখত সুখী এয়াই চাগে ভাল পোৱা হয় হয় ঠিক আছে ৰাখিছোঁ দিয়ক বিজয় আহিলি অঁ দেউতা এই টিনা আহিছিলচোন কি টিনা আহিছিল কেতিয়া হ'ল অলপ সময় তোৰ পৰা কিবা নোটছ নিব আহিছিল মই তোৰ ৰুমতে বহিব দিছিলোঁ কিন্তু তাই মোক মাত নিদিয়াকৈ গুচি গ'ল জানো কি বা হ'ল বাৰু তই অলপ ঘৰতে থাকিবি মই অকণমান বাহিৰৰ পৰা আহোঁ
বিজয় ডায়েৰীখনত লিখা সেইবোৰ কি আছিল মই কিবা সুধিছো বিজয় তই জানিব বিচাৰিছ শুন তেতিয়াহ'লে সেইবোৰ এজন ল'ৰাৰ আশা আছিল হেঁপাহ আছিল সপোন আছিল যিটো সপোন কেতিয়াও পূৰণ নহয় তেনেহ'লে তই মোক ইমান দিনে এইখিনি কথা কিয় কোৱা নাছিলি বিজয় তইতো মোক তোৰ সকলোবোৰ কথাই ক তেন্তে এইখিনি কথা মোক কিয় নকলি বিজয় কিয় দিনা মই কোনো কাৰণতে আমাৰ সম্পৰ্কতে হেৰাব বিচৰা নাছিলোঁ তোক মই সেই স্কুলীয়া দিনৰ পৰা পাই আহিছোঁ মই তোক হেৰুৱাৰ ফলত মই মোৰ মনৰ কথাখিনি ক'বই নোৱাৰিলোঁ তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল মন নদী হৈ মৰম সুতি বয় ঢৌবোৰো তাত হয় সাঁথৰ সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে ৰাখো ঐ শুন না আমি দুইজন কিন্তু সদায় বন্ধুৰ দৰে থাকিম মই যদি কেতিয়াবা তোক খং কৰোঁ তই মোক ওলোটা খং কৰিবি নেকি অভিমান মুঠিতে ৰাখো মন যায় নাৰা দে ৰে দে দে লা দে ৰে নাৰা দে ৰে দে দে লা দে ৰে আৰে ভাই তোৰ নাম বিজয় হয় আৰু বিজয় মানে কি জানো যি কেতিয়াও হাৰিব নোৱাৰে মনত ৰাখিবি মন যায় মোৰো মন যায় মোৰো মন যায় চকুত থৈ চাবলে লাহে লাহে ওচৰ পাবলে কাষে কাষে খোজ দিবলে